নমস্কাৰ। যোৱাকালি বাক্সাত জুবিন গাৰ্গৰ ন্যায় দাবীত যি অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হ'ল, এই পৰিৱেশ কেতিয়াও আমি বিচৰা নাই। আমি শান্তিপূৰ্ণ প্ৰতিবাদ বিচাৰোঁ। আমি কেতিয়াও হিংসাত্মূলক যি কাৰ্য, এই কাৰ্য সমৰ্থন নকৰোঁ। কিন্তু স্পষ্টভাৱে কওঁ যে অসমীয়া জাতিৰ ইয়াৰ আমুঠো জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ যি ন্যায় দাবীত সংগ্ৰাম চলি আছে, এই সংগ্ৰামখনক বিপথে নিবৰ কাৰণে চৰকাৰে যি ধৰণে ষড়যন্ত্ৰ কৰিছে, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিছে, এই কথা কেতিয়াও মানি ল'ব নোৱাৰি। কালি বাক্সাৰ কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল, আৰু সেই প্ৰতিবাদকাৰীৰ ওপৰত প্ৰথমে আক্ৰমণ কৰিলে কোনে? আৰক্ষীয়ে। আৰু কিবা দেৱ শৰ্মা নামৰ এগৰাকী ASP আছে, যি প্ৰথম আক্ৰমণ কৰিছিল। গতিকে পৰিৱেশটো ৰচনা কৰিলে কোনে? কাৰ নেতৃত্বত? এই কথাখিনি জনসাধাৰণে ইতিমধ্যে বুজি পাইছে। আকৌ কওঁ যে আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদৰ সমৰ্থন কৰোঁ। কেতিয়াও হিংসাত্মূলক যি কাৰ্য, এই কাৰ্য আমি সমৰ্থন নকৰোঁ। কিন্তু এই পৰিৱেশ সৃষ্টি কৰিছে কোনে? এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন, আৰু অসমৰ জনসাধাৰণে বুজি পাইছে। আমাৰ বাৰম্বাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে জুবিন গাৰ্গৰ ন্যায় দাবীটো অখিল গগৈ ডাঙৰীয়াই বেছিকৈ কৰি আছে। অখিল গগৈ ডাঙৰীয়া আগতে জুবিন অনুৰাগী নাছিলে, এনেধৰণৰ কথাবোৰ কৈ আছে। কিন্তু এই কথাবোৰ এতিয়া কোনো মূল্য নাই। আমাৰ এটাই কথা, সকলোৱে জুবিন গাৰ্গৰ ন্যায় দাবীত প্ৰতিবাদ কৰিব পাৰে, মাত মাতিব পাৰে। সকলোৱে জুবিন গাৰ্গৰ গান শুনিছে, জুবিন গাৰ্গৰ আদৰ্শ ভাল পায়, আমি ভাল পাওঁ। আমি আজিৰ যুগৰ, আমি নতুন প্ৰজন্ম, আমি জুবিন যুগৰ নতুন প্ৰজন্ম। গতিকে আমি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু আমি দাবী কৰোঁ যে কিয় অসমৰ পৰা ছিংগাপুৰলৈ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক লৈ যোৱা হ'ল, কিয় তাত মৃত্যু মুখলৈ ঠেলি দিয়া হ'ল, এই কথাখিনি ৰাজহুৱা হ'ব লাগিব। এই কথাখিনি আমি জানিব লাগিব, আৰু জানিব বিচৰাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ কাম হ'ল আপুনি জনতাক ন্যায় দিয়া, জুবিন গাৰ্গক ন্যায় দিয়া। আপুনি বেলেগ ৰাজনীতি কৰি লাভ নাই। আপুনি ৰাজনীতি যদি কৰিব খুজিছে, জুবিন গাৰ্গক ন্যায় দি ৰাজনীতি কৰক।